দেৰি হ'ব এতিয়া কোনো নুহুমাৰ আগতে মই লেট্ৰিনখন কৰি লওঁ আৰু ঐ ভণ্টি লেট্ৰিনত তই সোমাই আছ দাদা সোমাই আছে মই সোমাইছো পেটটো চিকুট মাৰি ধৰিছে তই জলদি ওলা দে মই স্কুল যাবলৈ দেৰি হ'ব এতিয়া কৈ দিছোঁ আকৌ মোৰ গা ধুওঁতে এনেও দেৰি লাগে ওলা বোলো সোনকালে ওলা ওলাইছো ৰ সোনকালে ওলা বোলো পেনে চেনে যাব এতিয়া দেই মই থাকিব পৰা নাই ওলা বুলি কৈছো তোক এতিয়া মই বাঘ ঢোকা দিমগে দেই আইও এজনী কথা নুশুনে দেই সঁচাকে কৈ থাকিলে নেমানেও এজনী যি টিবোৰ খাই ফুৰিব তাৰপৰা পেট চিকুট মাৰি ধৰিব তাৰপিছত লেট্ৰিনৰ পৰা ওলাব মন নকৰে আৰু হ'ল মোৰ হ'ল এইবেলি তই কৰিলহি আইও এতিয়াহে ৰক্ষা পৰিছো দেই এতিয়াহে পেটটো ভাল লাগিছে পাই এজনী সোমাব লাগিলে আকৌ স্কুল যাবলৈ দেৰি হ'ব এতিয়া আকৌ মই লগতে গাটোকে ধুই যাম আমাৰ ভাত হ'ল দে লৈ আনা হ'ল লৈ আহিছো ৰ ভাত খাবলৈ বহিলে হয় গাটো ধুই আহিলি নে গা মই ধুলো বাৰু কিন্তু ভণ্টিক ধোৱা দেখা নাই দেই মই ইমান মাৰে লেটেজনীক মাত কি হ'লে মোক ভাত খাবলৈ মাতি আছিলি তহঁতি মোৰ কথা কিবা পাতি থকা শুনিলো গা নোধোৱা কথা ক'লো যে এতিয়া পটককে শুনিলি মই গা ধুলো নহয় কোনে কৈছে গা নাই ধোৱা বুলি মই ক'লো মাক তই গা ধুৱাই নাছিলে মিছাকে এনে গা ধুলো বুলি কৈ আছো এই গা এতিয়া ধুই আহিছো আৰু যেন তেনে এগিলাচ মান পানী ঢালি তই এগিলাচ পানীহে গা ধুবলৈ পাৰিছ টিঙে টিঙে তাত পানী আছে পাইপ আছে হ'লেও মানে গাটো ভালকে ধুবলৈ মন নাই ডিঙিয়ে মুখে গোটেইখন মলিয়ে নধৰা হৈ গৈছে হ'ব দিয়া মই কাইলৈ মানে গাটো ঘঁহি মেলি ধুম বাৰু কিন্তু সেই স্কুললৈ দেৰি হ'ব যে এতিয়া হ'ব সোনকালে ভাত খাই স্কুল যা দাদা কুচিয়া এটা মাৰি দে ভাতকেইটা একেলগতে খাই যাওঁ দাদা ভাতকেইটা খাই লহি তই কম নহয় দেই তই মোৰ কথা ভালকে কবি বুলি ভাবিছিলি কিন্তু তই একদম মাক মনে মনে কথা লগাই থাকো মানে তই গা ধোৱা নাই দেখিয়ে মই তেনেকে কৈছো মই কি মিছা কথা কম নেকি তহঁতি দুজনীয়ে খালি খা সোনকালে খা একেলগতে যাম স্কুললৈ সৰু ভণ্টিটো হ'ল যদি উঠি আহ মই খাই লওঁ বল এতিয়া গোটেইকেইটা স্কুল লওঁগে মই যাওঁ এতিয়া মনে মনে গৈ পিনি চৈকীয়া ঘৰ বাৰীত আমলখি কেইটামান বুটলি পিনি আৰু কা বাৰী আছে সেইখিনি বগৰী চগৰী বুটলি আৰু তাৰপিছতে যামগে আৰু ডাঙৰ ভণ্টি সৰু ভণ্টি এতিয়ালৈকে ওলোৱাহি নাই যে নাজানো দেই এইজনী যে আমাৰ পিছে আহিয়ে আছিলে দেখোন আকৌ নাইকিয়া হৈ থাকিলে যে এজনী কথা ক'ব নোৱাৰি নহয় কাৰোবাৰ বাৰীত চাগে এতিয়া জগ লগালে চাগে জগ লগালে আকৌ আমি দুটাহে মাৰ খাম আকৌ তাই বদলি মায়ে আকৌ আমাকে পিটিবলৈ জানে এজনী সৰুজনী বুলি নিপিটিবই তেতিয়া সোমাব পাৰো নে সেইজনী ভণ্টি মাতোতে লাগিছে দেখোন হয় এজনী ভণ্টি আহা তোমাৰ দেৰি হ'ল যে চেছ ধৰা পৰি যাম নেকি এতিয়া নাই কিবা বুদ্ধি এটা উলিয়াব লাগিব হেৰি ছাৰ এই বহীখন মানে থাকি আহিছিলে ঘৰত আকৌ আনিব গৈছিলো আজিৰ পৰা এনে কাম নকৰিবা দেই আজিলৈ আহা বাৰু ঐ ভণ্টি এজনী কম নহয় দেই দাদা এজনী আমি দুটা থাকোঁতেও মিছা মাতিছে তাইক আজি মই মাক কৈ মাৰ খাম হ'ব আহা বহাহি ছাৰক মিছা কথা মাতিলো ছাৰে গমেই নাপালে মই মানুহক ঠগিব জানিছো দেই স্মাৰ্ট হয় আৰু মনো স্মাৰ্ট হয় মিছা কথা ক'বলৈ হাই বন্ধু বান্ধৱীসকল আজি অলপ ভিডিঅ'টো ইমানতে সামৰিছো যদিহে আমাৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে থকা বেল আইকনটো দবাই দিব তেতিয়াহে আমি দিয়া ভিডিঅ'বোৰ আপোনালোকে লগে লগে চাবলৈ পাব